এজন ভাইটিয়ে মোক মেছেঞ্জাৰত মেছেজ কৰি সুধিছিলে যে দাদা আপোনাৰ ৰিলছ ভিডিঅ'বিলাকত প্ৰতিটো ভিডিঅ'তে আপোনাৰ ৱাইফৰ ফটো কিয় এড কৰি দিয়ে তেনেকৈ কৈছিলে। মই ভাবিলোঁ এই ভাইটিটোৰ লগতে মানে যিমানখিনি অডিয়েঞ্চ আছে, মোৰ যিমানখিনি ফলোৱাৰ্ছ আছে, সকলোকে এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ আচলতে মোৰ ৱাইফৰ ফটো মই কিয় এড কৰি দিওঁ। মোৰ প্ৰথম কথাটো, মই বহুত দূৰত আছোঁ ঘৰৰ পৰা, আজি বহুত বছৰে হৈ গ'ল ঘৰৰ পৰা আঁতৰি থকা। যিহেতু এজন হাজবেণ্ড হিচাপে নিজৰ পত্নীক বা ৱাইফক যিখিনি মৰম দিব লাগে সেইখিনি মৰম মই দিব পৰা নাই। আৰু প্লাছ মই বহুত ডাঙৰ ডাঙৰ ভুল কৰিছিলোঁ। ইমানখিনি ভুল কৰাৰ পাছতো মোৰ ৱাইফে মোক ক্ষমা কৰি দিলে, তাৰ বাবে মই বহুত সুখী। গতিকেলৈ মই ভাবোঁ মানে যে ওচৰত থাকি তাইক মৰম দিব নোৱাৰিলেও বা ফূৰ্তি দিব নোৱাৰিলেও দূৰৰ পৰাই যদি তাক অকণমান মৰম দিব পাৰোঁ বা সুখী কৰিব পাৰোঁ, তেতিয়াহ'লে তাতকৈ আৰু ডাঙৰ কথা মোৰ বাবে একো হ'ব নোৱাৰে। কিয়নো এগৰাকী পত্নীয়ে নিজৰ স্বামীৰ পৰা কি কি মৰম বিচাৰে আপোনালোকে সকলোৱে জানে। আচলতে এগৰাকী পত্নীয়ে কাৰ ভৰসাত এখন ঘৰ, নিজৰ ঘৰখন, আপোন ঘৰখন এৰি পেলাই অন্য এখন ঘৰ আঁকোৱালি ল'ব লগা হয়, বা কাৰ ভৰসাত সেই নিজৰ ঘৰখনৰ পৰা এইখন ঘৰলৈ আহিব লগা হয়, বা কাৰ ভৰসাত আচলতে বা কাৰ সাহসত আচলতে নিজৰ সন্তানকেইটাক চাবলৈ পৰা হয়। গতিকে মই ভাবোঁ যিখিনি কৰ্তব্য এগৰাকী বোৱাৰী থাকে সেইখিনি গোটেইখিনি মোৰ পত্নীয়ে কৰি আছে, ধুনীয়াকৈ সুন্দৰভাৱে আগবঢ়াই নি আছে, পৰিয়ালটোক ভালকৈ চাই আছে, মাকো বহুত মৰম কৰিছে। গতিকেলৈ মই ভাবোঁ মানে তাইৰ মনত আৰু বহুতেই দুখ দিলোঁ আৰু দুখ নিদিওঁ। গতিকেলৈ মই তাইক দূৰৰ পৰা হ'লেও তাক অকণমান হ'লেও সুখ দিবলৈ চেষ্টা কৰিছোঁ। দেখিছোঁ তাই বহুত হেপী হৈছে বৰ্তমান। মই ঘৰত গৈ আছোঁ, বহুত আশাৰে, হয়তো তাই বহুত আশাৰে বাট চাই ৰৈ আছে মোৰ কাৰণে। মই যাম। মই বুজি পাওঁ নিজৰ স্বামীজন জীয়াই থকা অৱস্থাটো যদি এগৰাকী পত্নীয়ে অকলশৰে উজাগৰে ৰাতিবিলাক যেতিয়া কটাব লগা হয় কিমান কষ্টকৰ, এইটো কথা মই বুজি পাওঁ বাৰু। মই ভাবোঁ মোৰ দৰে যেন সকলো স্বামীয়ে নিজৰ পত্নীৰ কথা বুজি পায়, মনৰ কথা বুজি পায়, বুজিবলৈ চেষ্টা কৰে। যদিও বুজি নাপায়, কিছুমানে বুজিবলৈ চেষ্টা কৰে, কাৰণ কিয় বহুত কষ্টৰে সিহঁতে দিনবিলাক পাৰ কৰে। এতিয়া 2 বছৰ 3 বছৰ দিন অকলে উজাগৰে নিশাবিলাক কটোৱা বহুত কষ্ট হয়। সঁচাকৈ ভাবি বেয়া লাগে, দুখ লাগে। গতিকেলৈ মই সোনকালে গৈ আছোঁ, অতি সোনকালে গৈ আছোঁ। ঘৰত গৈ পেলাই মই আপোনালোকৰ অনুৰোধ আছে কিছুমানৰ যে আমি দুটাই লগতে ভিডিঅ' বনাব লাগে। চ' আপোনালোকৰ অনুৰোধবিলাক মই সুন্দৰভাৱে পালন কৰিম। আৰু আপোনালোকে মোৰ ক'ৰবাত যদি ভুল দেখে আপোনালোকে আঙুলিয়াই দেখুৱাব যে দাদা বা ভাইটি আচলতে এইটো নহয় এইটো বুলি পেলাই। মই মোৰ ভুলখিনি মানি ল'বলৈ চেষ্টা কৰিম বা স্বীকাৰ কৰিবলৈ চেষ্টা কৰিম বা ভুলখিনি শুধৰাবলৈ চেষ্টা কৰিম। কেৱল মই সকলোখিনি আপোনালোকৰ ওপৰত এৰি দিছোঁ, আপোনালোকক সম্পূৰ্ণ ফুল পাৰ্মিশ্যন দি দিছোঁ। মোৰ ভুলখিনি কেৱল আপোনালোকে দেখাব। মই বহুত সুখী হৈছোঁ, আপোনালোকে মৰম দিছে, মোৰ পত্নীও সুখী হৈছে। তাইক মই মৰম দিছোঁ, তাইক বুজিব চেষ্টা কৰিছোঁ বা বুজি পাইছোঁ, আৰু তাইও মোক বুজি পাইছে। আমি এতিয়া ভালকৈ আছোঁ, আমাৰ ৰিলেশ্যনটো বহুত ভাল হৈ আছে। মই পইচা পাতি দি আছোঁ, তাইও, মুঠতে আমাৰ এটা ভাল ৰিলেশ্যন বৰ্তমান হৈ আছে। আগতে যিখিনি ভুল বুজাবুজি হৈছিলে সেইখিনি এতিয়া বৰ্তমান আমাৰ মাজত যিখিনি আছিলে সেইখিনি চব আঁতৰিলে। এতিয়া কেৱল আমাৰ মৰম আৰু চেনেহ। আৰু মই যেতিয়া যাম তাই কেনেকুৱা লাগিব বাৰু, তাই 2 বছৰ পাছত মই যেতিয়া ঘৰত যাম, 2 বছৰ পাছত যেতিয়া মোৰ ৱাইফে মোক লগ পাব, তেতিয়া তাইৰ অনুভৱটো কেনেকুৱা হ'ব বাৰু আপোনালোকে জনাবচোন। 2 বছৰ পাছত যেতিয়া নিজৰ হাজবেণ্ডক লগ পাব, সঁচাকৈ বহুত দুখ লগা কথা, দুখ লগা বিষয়। চ' এইখিনি কথা আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব বুলি মই আশাৰে বাছ আহিলোঁ। ধন্যবাদ, বাই বাই।